আশা কৰোঁ সবেই ভালেই আছে। তেনেহ'লে আজি এটা নতুন ব্লগ লৈ আহিছোঁ। তেনেহ'লে আজি ভিডিঅ'টো কি হ'বলগীয়া আছে আৰু ক'ত যাম, তেনেহ'লে ভিডিঅ'টো বলক আমি ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। क्या क्या बोला तूने? नहीं पहले क्या बोला? चल चलो चलो जाके इलाज कराओ। আৰু কোন কোন যাম আৰু ক'ত যাম নিশ্চয় গম পাব। তেনেহ'লে ভিডিঅ'টো চাই থাকক। আৰু অলৰেডি আমি সবে এক লগ হলো আৰু আপোনালোক নতুন দেখুৱাই নে কোন কোন গৈ আছে নিশ্চয় সবকে দেখা পাব। कौन है ये लोग? कहां से आते हैं? আৰু ফাইনেলি আমাৰ গাড়ীও চলিব ধৰিলে আৰু আজিৰ ভিডিঅ'টো ধামাকা হ'ব। যিটো লখিমপুৰ ডিষ্ট্ৰিক্টত নতুনকৈ বাইপাছ হৈছে, সেই বাইপাছটোৰ এক জেগাটোৰ নাম হৈছে চৰাইমুৰি আৰু আমি অলৰেডি বাইপাছ হৈ কিনি আহি আছিলোঁ। এইটো আমাৰ লাষ্ট এণ্ড হৈছে বাইপাছ। এই জেগাখনৰ নাম হৈছে চৰাইমুৰিয়া। আৰু আহি আমি ফাইনেলি বগীনদী পালোঁ। ইয়াতে অলপ আমি চবেই এক ধুনীয়া নেচাৰেল পৰিৱেশত অলপ টাইম পাছ এণ্ড ৰেষ্ট ল'লোঁ। লাহেকৈ আমাৰ যাত্ৰাটো আৰম্ভ কৰিব লৈছিলোঁ। পিছত গৈ আমি শেষত মন্দিৰটো দৰ্শন কৰিম, গৈ পিনি অলপ চাব। শেষত আমি মন্দিৰটো ফাইনেলি আমি ডেষ্টিনেশ্যনত পাই গ'লোঁ। তাৰপিছত কি হয় আপোনালোকে চাই থাকক ভিডিঅ'টো, ভাল পাব নিশ্চয়। আৰু চবেই মিলি আমি একেলগত পূজা পাঠ কৰিলোঁ। আৰু পূজা পাঠ কৰাৰ মেইন কাৰণটো হৈছিলে মোৰ কিয় চব কম, অলপ পাছত শুনি থাকক। চবেই কম কিয় গৈছিলোঁ আমি মা পদুমনি থানত, চব কম। কাৰণ হৈছিল যে মই এযোৰ পাৰক এই মা পদুমনি থানত এৰিব আহিছিলোঁ। আৰু এই পাৰযোৰ হৈছে মোৰ জন্ম নোহোৱাৰ আগতে মায়ে মোক মানি থৈ দিছিল এই পাৰযোৰ এৰিব বুলি। সেইকাৰণে আমি বহুত দিনৰ পিছত এই মা পদুমনি থানত গৈ পিনি পূজা পাঠ কৰি পিনি ধুনীয়াকৈ শুদ্ধ মনে গৈ পিনি আমি এই পাৰযোৰ এৰি থৈ আহিলোঁ। এইটোৱে আছিলে মোৰ ভিডিঅ'টো আজি।
ফাইনেলি আমি ঘৰত আহি পালোঁ আৰু কিছুমান ক্ষেত্ৰত মোৰ ফেচটো দেখুৱাবলৈ বহুত লাজ লাগে মানুহৰ আগত, এইকাৰণে ফেচটো দেখুৱাব পৰা নাই আৰু কিছুমান চিনো দেখুৱাব পৰা নাই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি যাব। তো চিলড্ৰেন টাটা।